নেতাৰ ৰং চাওক আপুনি হাঁহিব নে কান্দিব रायजो राजा नोंथांमोन मानगोनां EM राकेश ब्रह्म बिथाङा मिया मुस्लिम मिया माइनरिटी मुस्लिमफोरनि टफि गाननाया बबेबा जाथि बबेबा हारिखौ अपमान खालामनाय जायाखै लाजि फोनांनाय जायाखै बियो सन्मान होनायसो जादों बियो मान होनायसो जादों बबेबा हारिनि मानदान्दाखौ गोजौ दिखांनायसो जादों जाय व्यक्तिया अपमान खालामनाय जादों लाजि फोनांनाय जादों होननानै फोसावदों बानसावदों बै मानसियासो सासे मुर्खमी एबा मुर्खामि होननानै बुंदों थ' नोंथांमोना आबुं बाथ्राखौ नोंथांमोना नैबे भिडिअनि गेजेरजों खोनासंदो दामनानै होनोसै নেতাৰ ৰং চাওক আপুনি হাঁহিব নে কান্দিব মহামূৰ্খ ৰাকেশ ব্ৰহ্ম আচলতে তেখেতক আমি মূৰ্খ বুলি ক'ব লাগিব তেখেত এজন সঁচাকৈ যোদ্ধা মূৰ্খ তেখেতে নাজানে টুপি বস্তু সমূহ বিটিয়াৰ বাকীত যিমান মুছলমান আছে সকলো মুছলমানে তথা অসমৰ মুছলমানে গৰ্বিত অনুভৱ কৰিছে এই কাৰণে যে আমাৰ মুছলমানৰ প্ৰতীক যিটো টুপি তেখেতে মূৰত লৈ ঘূৰি অনবৰতে মূৰত লৈ ঘূৰি ফুৰাটোৱে আমাৰ বাবে গৰ্বিত এইটো একো বেয়া কথা নহয় প্ৰতিবিম্ব লাইভ বুলি এটা পৰ্টেল চেনেলত আমি এটা নিউজ প্ৰকাশিত হোৱা দেখা পালোঁ আমাৰ নিউজটো প্ৰকাশিত কৰিছিলে তেওঁ আমাৰ মছলপুৰ সমষ্টিৰ MCLA তথা আমাৰ UPPL দলৰ যুৱ শাখাৰ সভাপতি কেন্দ্ৰীয় যুৱ শাখাৰ সভাপতি ৰাকেশ ব্ৰহ্ম ছাৰৰ এগেইনষ্টত তেখেতে কিছুদিন আগতে আমাৰ মাইনৰিটি কমিউনিটিটোৰ তেখেতে এটা মানে যিটো প্ৰতিবিম্ব চিহ্ন সন্মানীয় বা ধৰ্মীয় চিহ্ন টুপিটো পৰিধান কৰি তেখেতে এটা নিউজ দিছিলে যে আমি মাইনৰিটি সমাজখনৰ লগত মই খুবেই জড়িত বা তেওঁ সমাজখনক মই খুবেই ভাল পাওঁ আৰু তেওঁলোকৰ মই এই টুপিটো পৰিধান কৰি থাকিম বিগত বিধানসভা ইলেকশ্যনলৈকে এনেকৈ কৈছিলে তেখেতে তো ইয়াৰে ওপৰত প্ৰতিবিম্ব লাইভ বুলি এই চেনেলটোৱে এটা নিউজ প্ৰকাশিত কৰিছে যে এই টুপিটো পিন্ধাৰ ফলত বোলে মাইনৰিটি সমাজখনক তেখেতে অপমান কৰিলে আৰু তেওঁ এটা কথা কৈছে যে তেওঁ দিনে ৰাতিয়ে বা প্ৰায় কিছুমান মিটিঙে মেলে তেওঁ এই টুপিটো পৰিধান কৰে তো সেইটো বোলে তেওঁলোকৰ মতে এইটো এটা অপমান বা সেই সমাজখনক এটা বেয়া তাৰমানে ক'ব বিচাৰিছে তেখেতে বেয়া মেছেজ দিছে আৰু সেই সমাজখনৰ প্ৰতি তো এই কথাটো আমি আজি সেই কথাটোক লৈ আজি আপোনালোকক মাতিছোঁ বা আমি এই সম্পৰ্কে এখন এজাহাৰ দিব থানাত যাই আছোঁ আৰু তেখেতে এনেকুৱা ধৰণৰ কিছুমান শব্দ ব্যৱহাৰ কৰিছে তেখেতে এজন ৰাইজৰ প্ৰতিনিধি আৰু লগতে তেখেতে আমাৰ কেন্দ্ৰীয় যুৱ শাখাৰ সভাপতিও হয় যোৱা 5টা বছৰ তেখেতে মছলপুৰ সমষ্টিৰ পৰা EM হৈ আছিলে আৰু আজি আৰু 5 বছৰৰ কাৰণে তেওঁ নিৰ্বাচিত হৈছে এই সমষ্টিটোৰ পৰাই আমাৰ সমষ্টিটোত প্ৰায় 82,000 ভোট আছে ইয়াতে 10,000 মাইনৰিটি লগতে 41,000 বড়ো ভোটাৰ্ছ আৰু লগতে আপোনাৰ 22,000 আমাৰ বৰ্মন কলিতা শৰ্মা তেনেকৈ ব্যক্তি আছে এই সকলৰ মাজৰ পৰা তেওঁ সিলেকশ্যন হৈ গৈছে এই সকলৰ তেওঁ এটা ৰাইজৰ প্ৰতিনিধি এই সমষ্টিটোৰ পৰা প্ৰায় 10টা বছৰৰ কাৰণে তেওঁ এই জায়গাটোত সিলেকশ্যন হৈছে তো তেওঁলোকে ক'ব বিচাৰিছে যে সেই মানুহজন অজ্ঞানী সেই মানুহজন মূৰ্খ এনেকুৱা ধৰণৰ শব্দ তেওঁ ব্যৱহাৰ কৰিছে মানে তেওঁ এই শব্দটো ব্যৱহাৰ কৰি এইটো প্ৰমাণ কৰিব বিচাৰিছে যে তেওঁক সিলেকশ্যন কৰি তেওঁক নিৰ্বাচিত কৰি পঠাই দিয়া আমাৰ গোটেই সমষ্টিটোৰ মানুহখিনিয়ে তাৰ মানে মূৰ্খ তেওঁ সেইটো বস্তু প্ৰমাণিত কৰিব বিচাৰিছে তো এই কথাখিনিৰ কাৰণে আজি আমি ইয়াতে আপোনালোকক মাতি আনিছোঁ আৰু তেওঁলোকৰ দৰে চেনেলবিলাকৰ ওপৰত যদি বিহিত ব্যৱস্থা লয় তেওঁলোকে যি সমাজত বেয়া মেছেজ প্ৰেৰণ কৰে মানুহৰ প্ৰতি তো এই চেনেলবিলাক যাতে চলিব নালাগে একচুৱেলি এই চেনেলবিলাক বন্ধ কৰিব লাগে কাৰণ আমি নিউজ চেনেলটো সন্মান দিওঁ আৰু সাংবাদিকসকল বন্ধুসকলক আমি খুবেই যথেষ্ট সন্মান কৰোঁ কাৰণ তেওঁলোক আমাৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হৈছে তেওঁলোকে সমাজখনৰ এটা ভাল মেছেজ প্ৰেৰণ কৰাটো আমি বিচাৰোঁ য'ত নেকি তেওঁ কৈছে কি সেই মানুহজনক কমপ্লিটলি অৰ্থাৎ মছলপুৰ সমষ্টিৰ MCLA ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক কমপ্লিটলি এটা বেয়া তাৰমানে দৃষ্টিভংগীত তেওঁ থিয় কৰাই দিছে তেনেকুৱাতো কোনো ধৰণৰ কথা নাই আমাৰ মাইনৰিটি সমাজখনে তেখেতক যথেষ্টখিনি মৰম কৰে আৰু তেওঁ মাইনৰিটি সমাজখনক যথেষ্টখিনি সহায় কৰি আহিছে যোৱা বিগত সময়ত যদি তেওঁ টুপিটো পিন্ধি বেয়া দেখুৱাইছে বুলি মানুহৰ ওচৰত কৈছে তেনেহ'লে তেওঁ কৰা কামখিনি আপোনালোকে চাওক তেওঁ কৰা কামখিনি কি নাটক নেকি তেওঁ যে মছজিদৰ কাম কৰিছে তেওঁ যে মানে জানাজা ঘৰৰ কাম কৰিছে তো এইবিলাক কি নাটক নেকি তেওঁলোকে কি ক'ব বিচাৰিছে এই কথাখিনি দি আমাৰ উল্টা তেওঁলোকৰ নিউজ চেনেলটোৱে অপমান কৰিছে মাইনৰিটি সমাজখনক কাৰণ তেওঁলোকৰ যিটো টুপি সেই টুপিটো তেওঁ মূৰৰ ওপৰত লৈ এজন ৰাইজৰ প্ৰতিনিধিয়ে যোৱা সময়ত কেবিনেটতো বহুতবাৰ বহিছে বা ৰাইজৰ মাজত তেওঁলোকক সন্মান দি কিনে তেওঁ টুপিটো মূৰৰ ওপৰত ৰাখি থৈ দিছে এজন ৰাইজৰ প্ৰতিনিধি হিচাপে এইটো আমাৰ মাইনৰিটি বন্ধুসকলে বা আমাৰ তেওঁলোকে আমাক বাৰে বাৰে কৈছে যে তেওঁলোকৰ কাৰণে এইটো গৌৰৱহে
য'ত নেকি অপমান নহয়, আনকি তেওঁলোকেও বেয়া পাইছে। আৰু মোৰ মাজত আমাৰ লগত আছে বহুখিনি মাইনৰিটি বন্ধু আমাৰ, বা তেওঁৰ লগত ওতঃপ্ৰোতভাৱে কাম কৰি আহিছে যোৱা সময়তো, আৰু তেওঁ যথেষ্টখিনি সহায় কৰিছে মাইনৰিটি সমাজবিলাকত। আমাৰ মোৰ সমষ্টিত উদাহৰণ আছে, আমাৰ চাপৰা গাঁৱত যাব পাৰে, মাধৱপুৰত চাব পাৰে, খাওকুচিত চাব পাৰে, যথেষ্ট মাইনৰিটি সমাজত তেখেতে কাম কৰিছে। তো সেই হিচাপত ক'ব গ'লে তো আজিৰ এই কথাখিনি সম্পূৰ্ণ তেওঁ এটা তাৰমানে ভণ্ডামী চেনেল, ডাইৰেক্ট ভণ্ডামী চেনেল বুলি ক'ব পাৰি। কাৰণ তেওঁলোকৰ এটা ৰেকৰ্ড যোৱা সময়তো আমি শুনিব পাইছোঁ যে তেওঁলোকৰ চেনেলটোৱে বোলে বন্ধ কৰাই দিছিলে। আমাৰ এজন মানে কি অসমৰে এজন ডাঙৰ নেতা এজনে তেওঁৰ চেনেলটো বন্ধ কৰাই দিছিলে, তেনেকুৱা ধৰণৰ নিউজ মানে প্ৰচাৰিত কৰাৰ ফলত। তো তেওঁলোকৰ মানে নিউজ চেনেলটোৰ ওপৰত বিহিত ব্যৱস্থা আইনে লওক, মই সেইটোৱে অনুৰোধ জনাম। আৰু এনেকুৱা ধৰণৰ তেওঁলোকে যাতে নিউজ প্ৰচাৰ কৰাৰ পৰা দূৰত থাকে। আৰু মই ক'ব বিচাৰিম যে তেওঁলোকে এই প্ৰচাৰ কৰাৰ ফলত যিটো মানে অপমান হয়তোবা অনুভৱ কৰিছে মাইনৰিটি সমাজখনে, যে তেওঁলোকৰ টুপিটো লোৱাৰ ফলত অপমান কৰা বুলি কোৱা যিটো মিছা অপপ্ৰচাৰ তেওঁ চলাইছে, তাৰে কাৰণে মই বিচাৰিম যে তেওঁ মাইনৰিটি সমাজখনৰ ওচৰত তেওঁ ক্ষমা বিচাৰক। নমস্কাৰ জনাইছোঁ সকলোকে। আমি এটা নিউজ পালোঁ প্ৰতিবিম্ব লাইভৰ পৰা। আমাৰ সন্মানীয় MCLA ৰাকেশ ব্ৰহ্ম ছাৰৰ এগেইনষ্টত তেখেতসকলে বজাইছে নিউজটো, ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আমি পালোঁ। আচলতে তেখেতক আমি মূৰ্খ বুলি ক'ব লাগিব। তেখেত এজন সঁচাকৈ যোদ্ধা মূৰ্খ। তেখেতে নাজানে টুপিটো কি বস্তু। টুপিটো হয় আমাৰ ধৰ্মীয় বস্তু, কিন্তু টুপিটো আমাৰ মুছলমানৰ প্ৰতীক, মানে ইছলামৰ প্ৰতীক হ'ল টুপি। টুপি আমাৰ এযোৰ লেবাছ থাকে, সেই লেবাছযোৰ হয়তো কোনোবাই নিপিন্ধে, পৰিধান নকৰে, বা কোনোবাই কৰে আৰু কোনোবাই ভালে। একচুৱেলি প্ৰথম কথাটো হৈছে মানে সেই যিটো টুপিক লৈ বিতৰ্ক হৈছে, সেই টুপিটো আমাৰ সন্মানীয় ৰাকেশ ছাৰে নিজে কাৰোবাৰ পৰা আজুৰি আনি পিন্ধা নাই। তেখেতক সেইটো আমি গিফ্ট দিছিলোঁ। আমি তেখেতক সম্বোধনা জনাইছিলোঁ যে আমাৰ প্ৰতীকটো কোনোবা মূৰৰ ওপৰত লৈ মানে প্ৰচাৰ কৰক, বা কোনোবা সংবিধানৰ নিচিনা মানে সংসদৰ নিচিনা এটা জাগাত, পবিত্ৰ সদনৰ জাগাত আমাৰ টুপিটো কোনো এজন ব্যক্তিক আমি পিন্ধা দেখা নাছিলোঁ বিগত দিনত। কিন্তু আমি এইবাৰে প্ৰথম দেখিছোঁ যে আমাৰ সন্মানীয় ৰাকেশ ব্ৰহ্ম ছাৰে যিটো টুপি পিন্ধি সদনত বক্তৃতা দিয়ে বা বিভিন্ন মঞ্চত ভাষণ দিয়ে পৰিলক্ষিত আমাৰ হৈছে। আৰু আমি আচলতে মুছলমান সমাজ সমূহ বিটিয়াৰবাসীৰ যিমান মুছলমান আছে, সকলো মুছলমানে তথা অসমৰ মুছলমানে গৰ্বিত অনুভৱ কৰিছে এই কাৰণে যে আমাৰ মুছলমানৰ প্ৰতীক যিটো টুপি তেখেতে মূৰত লৈ অনবৰতে মূৰত লৈ ফুৰাটোৱে আমাৰ বাবে গৰ্বিত। এইটো একো বেয়া কথা নহয়। আৰু সেই টুপিটো আমাৰ মুছলমানৰ সুন্নত হয়। আমি মুছলমানে সেই টুপিটো আমাৰ মাথাত আমি পিন্ধি লৈ ঘূৰি ফুৰিব পৰা নাই। কিন্তু EM ছাৰে এজন অজনজাতীয় হিচাপে আমাৰ মুছলমানক ইমানেই ভাল পায়, ইমান ভাল পোৱাটো বিৰোধী কোনোবা দলে হয়তো সহ্য কৰিব পৰা নাই, আৰু সহ্য কৰিব নোৱাৰাৰ বাবে এনেকুৱা এটা নিউজ মানে প্ৰচাৰ কৰিছে, য'ত নেকি মানে আমাৰ মুছলমান সমাজক অপমান কৰিছে আমাৰ ৰাকেশ ব্ৰহ্ম ছাৰে। আচলতে এই কথাটো তেনেকুৱা নহয়। আমাক ৰাকেশ ব্ৰহ্ম ছাৰে অপমান কৰা নাই, আমাক সন্মান কৰিছে, আৰু আমাৰ মুছলমান সমাজক আৰু বহুত দূৰ আগুৱাই লৈ গ'ল ৰাকেশ ব্ৰহ্ম ছাৰে। তাৰ বাবে আমি ৰাকেশ ব্ৰহ্ম ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আৰু আহি থকা দিনবোৰতো যাতে ৰাকেশ ব্ৰহ্ম ছাৰে এনেকৈ আমাৰ মুছলমানৰ প্ৰতীক টুপিটো যাতে তেখেতৰ লগত ৰাখি তেখেতে বিভিন্ন মেল মিটিঙত, বিভিন্ন প্ৰচাৰ মাধ্যমত যাতে তেখেতে প্ৰচাৰ কৰে, তাৰ বাবে ৰাকেশ ব্ৰহ্ম ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে এই যিটো চেনেলে এনেকুৱা কাম কৰিছে, এই এংকৰজনৰ ওপৰত আমি বিহিত ব্যৱস্থা লোৱাৰ বাবে আমি এজাহাৰ দিব গৈ আছোঁ এতিয়া। আৰু তেখেত এজন আচলতে যোদ্ধা মূৰ্খ, ৰাকেশ ব্ৰহ্ম ছাৰ নহয়। তেখেতৰ মাথাত গোবৰ আছে, তেখেতৰ মাথাত একো মালে নাই। মাল নাই বাবে মুছলমানৰ এই টুপিটো পিন্ধিলে কি হয় তেখেতে নাজানে। আচলতে মুছলমানৰ টুপিটো কোনোবা এজন পিন্ধাটো আমি বিচাৰোঁ। আমি সৰুৰে পৰা ইমান ডাঙৰ হ'লোঁ, আমিয়ে টুপিটো এদিনৰ বাবে পিন্ধোঁ। কিন্তু আমাৰ ছাৰে গোটেই দিন এই টুপিটো পিন্ধি যি ঘূৰে, তাৰ বাবে আমি বহুত গৰ্বিত, বহুত গৰ্ব অনুভৱ কৰিছোঁ। আৰু ছাৰক বহুত ধন্যবাদ জনাইছোঁ এই টুপিটো মূৰত লৈ ঘূৰাৰ।